अंदर में वोट करो हमारे मांगे क'क्राझार जिल्ला एक्स-सार्भिसमेन एस'सिएशना दर नाहादों दिनै क'क्राझार सहरनि सिङाव थानाय महात्मा गान्धी पार्कनि लांगोनायाव एक्स-सार्भिसमेन एस'सिएशननि दैदेननायाव गासै एक्स-आर्मिफोरा दर नाहादों बे दरनानि गेजेरजों भारतनि साफ्रोमबो सान्थ्रियानो समान आरो साफ्रोमबो सान्थ्रिफोरा समान पेन्सन मोननांगौ होनना एक्स-सार्भिसमेन एस'सिएशना बुंदों आरो एक्स-आर्मिफोरनि साख्रिखौ उन्दै गिदिर बासियालासिनो वान रेंक वान पेन्सन होनांगौनि गोख्रों दाबि दैखांदों जोबोद रायखांनो गोनांदि दिल्लीयाव जन्तर मन्थराव बे एखे जाथायनि सायावनो दरना होनाय जादोंमोन क'क्राझार जिल्ला एक्स-सार्भिसमेन एस'सिएशना दिनैनि दरना होनायावबो जन्तर मन्थरनि दरना होनायजों सोमोन्दो दं होननानै बुंथिहरदों मैं भारत मातार हिसाबत प्रथमते प्रणाम करूँ मैं एक्स आर्मी सुबेदार मेजर आमी इयात धरणा करिছোঁ एटो कारण करिছে जे आमार वान रैंक वान पेन्शन माने सकলৰ आर्मिर लगत बराबर হ'ব লাগে बराबर नहोৱাৰ কাৰণে आमी এই ধৰণটো দিবলগীয়া হৈছে আমাৰ দিল্লীৰ পৰা जन्तर मन्तरत गोटे भारतीय सैनिक एक्स आर्मी एसोसिएशन गोटे दरमहार कारणे पेन्शनर कारणे दिया होइছে धरणा तो आमी जेतियाলৈকে आमार पेन्शन तो हेरि आगबाढ़ी निदिए तेतियाলৈকে आमी करिए থাকিম आमी रेंगक লৈ মানে সমান অধিকাৰ বিচাৰিছে হয় আমি গোটেই ভাৰতীয় সৈনিক এছ'চিয়েশ্যনৰ এক্স আৰ্মিৰ ৰেঙৰ সকলোৰে সমান হ'ব লাগে কোনো আগে পিছে হ'ব নালাগে এইটো কাৰণে আমি বিচাৰিছোঁ যাতে চৰকাৰে আমাক অনুগ্ৰহ কৰি পেঞ্চনটো দিয়ে যেন সমানে এমাউণ্টটো সমান হ'ব লাগে সেইটোৱে আমাৰ উদ্দেশ্য কেনেকৈ ডিফাৰেন্স আছে আপোনালোকৰ ৰেংক ওয়াইজ কেনেকৈ ডিফাৰেন্স আছে ৰেংক ওয়াইজ ডিফাৰেন্সটো বহুত ডিফাৰেন্স আছে যেতিয়া ধৰক এটা সিপাহী এতিয়া ইভেন্ট মানে লেটেষ্ট 30-35-40 হাজাৰ পাই আছে আৰু জেচিঅ'ছ 55 মান পাই আছে আৰু মই অফিচাৰ চাবৰ ক'বলৈ নাযাওঁ কাৰণ অফিচাৰটো সিহঁতৰ মানে ৰেংকটো বেলেগ আৰু অফিচাৰ কৰি আহিছে সিহঁতে নিশ্চয় হ'ব সিহঁতৰ দৰমহা আমাতকৈ বেছি তথাপিও আমি ওৱান ৰেংক ওৱান গোটেইখিনি আৱাৰ জেছৰ মাজত সমান হ'ব লাগে মিডিয়াসকলক ধন্যবাদ দিম আৰু আমি আজি ইয়াত একগোট হোৱাৰ কাৰণ হ'ল ওৱান ৰেংক ওৱান পেঞ্চন লৈ পেলাই আমি ধৰ্ণা কৰিছোঁ যিটো নাকি আমাৰ জোৱান আৰু অফিচাৰৰ মাজত ভেদভাৱ দেখা পোৱা গৈছে যিটো নাকি হ'ব নালাগিছিল প্ৰত্যেক 10 বছৰ পিছত যিটো ফিটমেণ্ট ফেক্টৰ চেঞ্জ হয় বা পে কমিশ্যন হয় সেই পে কমিশ্যনত যিটো ফিটমেণ্ট ফেক্টৰ যেনেকৈ আমাৰ ৱাৰ্ছৰ 2.57 লাগু কৰি দিয়া হৈছে আৰু অফিচাৰৰ 2.81ত লাগু কৰি দিয়া আছে এইবিলাক হ'ব নালাগে এইবিলাক সমান হ'ব লাগে কাৰণ অফিচাৰৰ বেছিক পে পায় আমি আমাৰ বেছিক পে পায় আমাৰ ইয়াৰ কোনো ক'বলগীয়া নাই অফিচাৰৰ নিজৰ ষ্টেটাছৰ হেৰি হৈ বেছিক পেটো ল'ব আমাৰ নিজৰ বেছিক পে যিমান পাওঁ তাতে আমি খুচি কিন্তু যিটো নাকি এম এছ পি যিটো নাকি চবৰ কাৰণে সমান হ'ব লাগে যিকোনো লোকেশ্যনত নাথাকক কিয় চাহে ছেশ্যন গ্লাছাৰ হ'ব পাৰে চাহে ফিল্ড ছেক্টৰ হ'ব পাৰে চাহে কাউণ্টাৰ ইনচাৰ্জেঞ্চি এৰিয়া হ'ব পাৰে সেই এৰিয়াবিলাকত ডিউটি কৰিবলৈ পোৱা হয় যদিও তাত মানে যিবিলাক হেৰি দিছে MSP দিছে সেইটো অলপ ফাৰাক ৰাখিছে সিহঁতে ফাৰাক মানে আমাৰ ৱাৰ্ছ ৰেংকত 5,200 ৰখা হৈছে আৰু অফিচাৰ ৰেংকত 15,500 টকা ৰখা হৈছে এইবিলাক সমান অধিকাৰ হ'ব লাগে কাৰণ এইটো সমান আমাৰ ৰাইট আছে এইটো আমাৰ দাবী আৰু আমি এইটো দাবী কৰি আছোঁ যিমান দিনলৈকে আমাৰ MSP বা ফিটমেণ্ট ফেক্টৰ এইটো ক্লিয়াৰ নহ'ব দাবী মানি নল'ব তেতিয়ালৈকে আমি দাবী চলাই গৈ থাকিম बाक्सा जिल्लानि गुड शेफार्ड नेशनेल स्कुलाव फोरोंगिरिनि गोनांथि जादों
बे फरायसालियाव दासान्दि इंराजि, सानखान्थि, फिजिक्स, केमिस्ट्रि आयदानि थाखाय 7 फोरोंगिरिफोरनि गोनांथि जादों। बेफोर आयदानि थाखाय बिजाथिफोरा MA, MSc, BEd आरो DLED थानाय जानांगोन। लोगोसेयैनो सायख'जानाय बिजाथिफोरनो दानबान्थाखौ 10 निफ्राय 20,000 रां, 10 निफ्राय 30,000 रां आरो 8 निफ्राय 14,000 रां होनाय जागोन। गोसो गोनां बिजाथिफोरा गुड शेफार्ड नेशनेल स्कुलनि नैबे मबाइल नम्बर 600004388282 आव WhatsAppनि गेजेरजों फोरमान बिलाइखौ दैथायहरनो हागोन। नङाब्ला नैबे मबाइल नम्बर 7086283946 आव थोंजोङै कल खालामनानै सुलाद लानो हागोन। बिजाथिफोरा गाव गावनि फोरमान बिलाइखौ थाबैनो दैथायहरनांगोन आरो फैगौ 9 एप्रिलाव बिजाथिफोरनि आनजाद जागोन।